ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে ঘৰতে বহি ইনকম কৰিবৰ বিষয়ে বহুত সকল মানুহ জ্ঞাত নহয়, বিশেষকৈ আমাৰ অসমত মানুহে নাজানে। ভয়াৱহ নিবনুৱা সমস্যা, মানুহে চাকৰি নাপায়, ভালকৈ পঢ়া শুনা কৰিও মানুহে চাকৰি নাপায়। ধৰক ব্যৱসায় কৰিবলৈ মূলধনৰ অভাৱ, মানুহক বহুতখিনি মূলধন লাগে। ঘৰতে বহি ইনকম কৰিব পৰা এটা সুযোগ প্ৰদান কৰাই আমাৰ উদ্দেশ্য আছিলে। ঘৰতে বহি উপাৰ্জন কৰিব পাৰে ডিজিবিজৰ মাধ্যমেৰে। ঘৰতে বহি যদি আপুনি টকা উপাৰ্জন কৰিব বিচাৰিছে, তেন্তে এক সহজ উপায় হৈছে এটা প্ৰতিষ্ঠান, আৰু সেই প্ৰতিষ্ঠানটো হৈছে আমাৰ থলুৱা গুৱাহাটীতে স্থিত ডিজিবিজ ডিজিটেল মাৰ্কেটিং কোম্পানী। আৰু এই কোম্পানীটোৰ স্বত্বাধিকাৰী হিমাংশু শেখৰ হাজৰিকা আছে আমাৰ লগত উপস্থিত। আমি জানিবলৈ বিচাৰিম কেনেকৈ আপুনি এই টকা উপাৰ্জন কৰিব পাৰিব। ফাৰ্ষ্ট নিউজ আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ ৰাইজে, আমাৰ দৰ্শকে জানিব বিচাৰিছে যে কেনেকৈ ঘৰতে বহি টকা উপাৰ্জন কৰিব পাৰি, তাৰ বিষয়ে সবিশেষ জনাওক। হয়, ধন্যবাদ। তো চাওক, এইটো ডিজিবিজ ডিজিটেল মাৰ্কেটিং কোম্পানীটো আৰম্ভ হৈছিলে 2018 চনত। গুৱাহাটীৰ নুনমাটি অঞ্চলৰ মদঘৰীয়া অঞ্চলত এইটো কোম্পানীৰ অফিচ আছে, মুখ্য অফিচ আছে। তো ইয়াতে আপোনাৰ বহুত কেইজন আমাৰ লগত আমাৰ কৰ্মচাৰী আছে, তেওঁলোকে এই অফিচৰ পৰাই সকলো কাম কাজখিনি চায়। আৰু আমাৰ এইটো অনলাইনৰ মাধ্যমত মানুহে শিকিব পাৰে আৰু ইনকম কৰিব পাৰে, তাৰ এটা ভাল সুযোগ হয়। চাওক, 2018 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া 2018 চনৰ আগৰ পৰা এটা আৰম্ভ হৈছিলে, ভাৰতত ডিজিটেল ইণ্ডিয়া এটা মিছন আৰম্ভ হৈছিলে। সেই ডিজিটেল ইণ্ডিয়া মিছনৰ পৰা আমি অনুপ্ৰাণিত হৈ এই কোম্পানীটো ষ্টাৰ্ট কৰিছিলোঁ, ডিজিবিজ ডিজিটেল মাৰ্কেটিং। তো কাৰণ আমাৰ দেখা গৈছিল যে বহুত সংখ্যক মানুহে বৰ্তমান সময়ত ডিজিটেল টেকন'লজিটোৰ ব্যৱহাৰ নাজানে। ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে ঘৰতে বহি ইনকম কৰিবৰ বিষয়ে বহুত সকল মানুহ জ্ঞাত নহয়, বিশেষকৈ আমাৰ অসমত মানুহে নাজানে। আৰু অসমত দেখা গৈছে যে ভয়াৱহ নিবনুৱা সমস্যা, মানুহে চাকৰি নাপায়, ভালকৈ পঢ়া শুনা কৰিও মানুহে চাকৰি নাপায়। ধৰক ব্যৱসায় কৰিবলৈ মূলধনৰ অভাৱ, মানুহক বহুতখিনি মূলধন লাগে, তাৰ উপৰি কাগজ পত্ৰ বহুতখিনি যোগাৰ কৰিব লাগে, বহুতখিনি অসুবিধা আছে। তো মানুহক আজিকালিৰ যুগত থলুৱা, বিশেষকৈ যুৱ প্ৰজন্মক আৰু মহিলাসকলক ঘৰতে বহি ইনকম কৰিব পৰা এটা সুযোগ প্ৰদান কৰাই আমাৰ উদ্দেশ্য আছিলে। ঘৰতে বহি উপাৰ্জন কৰিব পাৰে ডিজিবিজৰ মাধ্যমেৰে। তো আমাৰ উদ্দেশ্য আছিলে ডিজিটেল লাৰ্ণিং আৰু আৰ্নিঙৰ মাধ্যমেৰে মানুহৰ মাজত এটা ডিজিটেল মাৰ্কেটিং, ডিজিটেল প্ৰযুক্তিটোৰ বিষয়ে অলপমান মানুহক নলেজ দিয়া, মানুহক জ্ঞাত কৰা, কৌশল বিকাশ কৰা, লগতে অৰ্থ উপাৰ্জন কৰা এটা সুযোগ প্ৰদান কৰা। তো অৰ্থ উপাৰ্জনত কেনেকৈ কৰিব পাৰিব? এফিলিয়েট মাৰ্কেটিং ছিষ্টেমৰ জৰিয়তে। এফিলিয়েট মাৰ্কেটিংটো চাওক, বহুত মানুহে জানে, বহুতে নাজানিবও পাৰে। যোৱা শতিকাত দেখা গৈছিলে যে কনভেনশ্যনেল মাৰ্কেটিঙৰ উপৰিও এটা নেটৱৰ্ক মাৰ্কেটিং বুলি ব্যৱসায় ষ্টাৰ্ট হৈছিল গোটেই বিশ্বজুৰি, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এইটো আৰম্ভ হৈছিলে। বহুত সংখ্যক কোম্পানী আমাৰ অসমত বা ভাৰতত তাৰপিছত আৰম্ভ হৈ গ'ল 90ৰ দশকৰ পৰা। কিন্তু নেটৱৰ্ক মাৰ্কেটিং পদ্ধতিটোত কি হয়, বস্তু আপুনি কিনিব লাগিব, বেচিব লাগিব, বহুত মানুহক ট্ৰেইনিং লাগে, প্ৰডাক্টৰ ট্ৰেইনিং লাগে, বহুত নলেজ লাগে। আৰু এইটো সকলো মানুহৰ বাবে সম্ভৱপৰ নহয়, বিশেষকৈ মহিলাসকলৰ বাবে, যিসকলে ঘৰৰ পৰা বাহিৰত গৈ ঘূৰি মেলি কাম কৰাটো বহুতে সুৰক্ষিত বা সুবিধাজনক অনুভৱ নকৰে। বহুত যুৱ প্ৰজন্মৰ বাবে যি পঢ়া শুনা হয়তো কৰি আছে, পঢ়া শুনাৰ মাজত তেওঁলোকে এইবিলাক প্ৰডাক্ট চেলিঙৰ মিটিং কৰা, প্ৰডাক্ট চেল কৰা বা এনেকুৱা কাম কৰিব নিবিচাৰে নতুন প্ৰজন্মই। আৰু যিহেতু আজি 21 শতিকাটোত ইমানখিনি বিকাশ লাভ কৰিছে টেকন'লজি, আজি ইণ্টাৰনেট আমি 3Gৰ পৰা 4G হ'ল, এতিয়া 5G আহি গ'ল। তো ইমানখিনি ইণ্টাৰনেটৰ যিহেতু বিকাশ লাভ হৈছে, তো আমি সেই প্ৰযুক্তিটোৰ সুপ্ৰয়োগৰে কেনেকৈ ইনকম কৰিব পাৰি, তাৰ এটা ভাল ব্যৱস্থা হৈছে ডিজিবিজ। তো ডিজিবিজ কোম্পানীৰ মাধ্যমত মানুহে ইনকম কৰিব পাৰিব এফিলিয়েট মাৰ্কেটিঙৰ পৰা। এফিলিয়েট মাৰ্কেটিংটো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও প্ৰশংসা কৰি থৈ গৈছে। ইউটিউবত অজস্ৰ ভিডিঅ' আছে, বহুত ডাঙৰ ডাঙৰ ব্যৱসায়ী, বিজনেছ কোচ, লিডাৰ, ৱৰ্ল্ডৰ বহুত ডাঙৰ ডাঙৰ এই জ্ঞানী ব্যক্তিয়ে এই এফিলিয়েট মাৰ্কেটিংটোক ছাপোৰ্ট কৰিছে। কাৰণ নেটৱৰ্ক মাৰ্কেটিঙতকৈ এফিলিয়েট মাৰ্কেটিংটো বেছি সহজ উপায় হয় ধন ঘটাই উপাৰ্জন কৰা। আৰু যিসকল মানুহৰ হাতত সময়ৰ অভাৱ, তেওঁলোকৰ কাৰণে এফিলিয়েট মাৰ্কেটিং এটা ভাল উপায় হয়। আপোনালোকে দেখিব, আপোনালোকক মই এটা সহজ উদাহৰণ দিওঁ। আপোনালোকে এখন চিনেমা, কোনোবা এজন বিখ্যাত অভিনেতাই এখন চিনেমা বনাইছে, সেই চিনেমাখনৰ বিষয়ে যদি আপুনি কাৰোবাক কয় যে এই চিনেমাখন ভাল হৈছে, আপুনি তাৰ কাৰণে অভিনেতাজন বা প্ৰযোজকৰ পৰা বা চিনেমা হল কৰ্তৃপক্ষ মালিকৰ পৰা একো পইচা নাপায়। কিন্তু আপুনি আমাৰ কোম্পানীটো বা যিকোনো এফিলিয়েট কোম্পানীৰ যদি প্ৰডাক্ট বা ছাৰ্ভিচৰ বিষয়ে মানুহক জনাই, অৱগত কৰায়, সেই কোম্পানীৰ পৰা এটা কমিশ্যন লাভ কৰে। আমাৰ কোম্পানীটো তেওঁলোকে 50%, 60%লৈকে কমিশ্যন লাভ কৰিব সক্ষম হয় মানুহে। কাৰণ এই কোম্পানীটোৱে নিজৰ নিম্নতম পইচাহে নিজৰ লগত ৰাখিছে, লাভাংশ ৰাখিছে। বেছিভাগ মানুহকে লাভাংশ প্ৰদান কৰা হৈছে আমাৰ কোম্পানীৰ জৰিয়তে। ইয়াতে মানুহে ভাল ভাল উপহাৰো লাভ কৰিব সক্ষম হয়, ভালকৈ কাম কৰিলে উৎসাহিত কৰিবলৈ। বিশেষকৈ আমি মহিলা সবলীকৰণৰ ওপৰত বহুত গুৰুত্ব দিছোঁ। সেইকাৰণে মহিলাসকলৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বস্তু আমাৰ ইয়াতে উপহাৰ হিচাপে তেওঁলোকে লাভ কৰিব পাৰে। মিক্সাৰ গ্ৰাইণ্ডাৰ হওক, ইণ্ডাকশ্যন হওক, আপোনাৰ ৰাইচ কুকাৰ হওক, এইবিলাক বস্তু তেওঁলোকক আমি উপহাৰ হিচাপে দিওঁ। আৰু ভাল আছে, মোবাইল এইবিলাকতো আছেই বাৰু। তো এইবিলাক বস্তু তেওঁলোকে উপহাৰ হিচাপে লাভ কৰে, কাৰণ আমি মানুহক উৎসাহিত কৰিব বিচাৰোঁ। আৰু মহিলাসকলে ঘৰৰ সুৰক্ষিত পৰিৱেশত আৰু সুবিধাজনক পৰিৱেশৰ মাজত
মানুহে ঘৰতে বহি বহি ইনকম কৰা এইটো এটা ভাল সুযোগ আমি প্ৰদান কৰিছোঁ যুৱ প্ৰজন্মৰ বাবে এইটো এটা উৎকৃষ্ট এটা উপায় হৈছে ঘৰতে বহি ইনকম কৰিব পৰা তো ডিজিবিজ ডিজিটেল কোম্পানী ডিজিবিজ ডিজিটেল মাৰ্কেটিং কোম্পানীৰ উদ্দেশ্যটোৱে হৈছে অসমৰ পৰা নিবনুৱা সমস্যা অসম তথা গোটেই ভাৰতৰ পৰা নিবনুৱা সমস্যা সমাধানত নিজৰ অকণমান দশমিক কিবা এটা শতাংশ হ'লেও অৰিহণা আগবঢ়োৱা কাৰণ আমি জানো আমি সকলো মানুহকে এই ব্যৱস্থাটো দিলেও সকলো মানুহে গ্ৰহণ নকৰিবও পাৰে বা নোৱাৰিবও পাৰে ঠিক আছে কিন্তু যিসকল মানুহে এই ব্যৱস্থাটোত জড়িত হ'ব কাৰো 1 টকা এটাও লোকচান নহয় সকলো মানুহ ইয়াতে নিম্নতম ইয়াতে মূল্য ৰাখি 1000 টকাৰে তেওঁলোকে ইয়াতে আমাৰ কোৰ্সখিনি ল'ব পাৰে ডিজিটেল লাৰ্নিং এণ্ড আৰ্নিং পেকেজ আমাৰ হেতু গ্ৰহণ কৰি পেলাই ইয়াৰ এজন এফিলিয়েট মেম্বাৰ হিচাপে কৰ্মৰত হ'ব পাৰে কাম কৰিব পাৰে আৰু গোটেই জীৱন জোৰা তেওঁ ইনকম কৰাৰ সুযোগ লাভ কৰে লগতে তেওঁ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কোৰ্স কিছুমান শিকিব পাৰিছে যেনেকৈ ডিজিটেল মাৰ্কেটিং কোৰ্স ৱেব ডেভেলপমেণ্ট কোৰ্স এপ ডেভেলপমেণ্ট কোৰ্স AI চাট জিপিটি কোৰ্স আমাৰ ফুড ৰেচিপি কুকিং কোৰ্স এইবিলাক আছে তো AI টেকনলজিৰ ওপৰত অসমত আমি প্ৰথমবাৰৰ বাবে কিজানি কোৰ্স এটা আগবঢ়াব পাৰিছোঁ ঠিক আছে তো এইটো বস্তু মানে ডেভেলপ হৈ আছে অহা জানুৱাৰী মাহৰ পৰা এইটো উপলব্ধ হ'ব বাকীকেইটা কোৰ্স বৰ্তমান উপলব্ধ হৈ আছে যিসকল মানুহ আমাৰ লগত জড়িত হৈছে তেওঁলোকে নিজৰ আইডিৰ ভিতৰত নিজৰ ছিষ্টেমৰ ভিতৰত তেওঁলোকে চেক কৰিলে সেইখিনি পাই যাব লগতে ইয়াতে তেওঁলোকে আনক ৰেফাৰ কৰিও ইনকম কৰিব পাৰিছে অৰ্থাৎ তেওঁলোকে এই পদ্ধতিটোৰ জৰিয়তে ইনকম কৰি আছে অন্য মানুহক এই পদ্ধতিৰ বিষয়ে যদি অৱগত কৰে আৰু তেওঁলোকে যদি ইয়াত যোগদান কৰে তাৰ পৰাও তেওঁলোকে ইয়াত ইনকম কৰিব পাৰে অকল সেইটোৱে নহয় এইটো প্ৰথম কোম্পানী আমি এইটো প্ৰচাৰ কৰাৰ কাৰণেও ইয়াত কোম্পানীয়ে পইচা দি আছে মানে কোম্পানীৰ বিষয়ে যদি মাৰ্কেটত প্ৰচাৰো কৰে মানে ধৰক ফেচবুকৰ মাধ্যমত হওক ক'বাৰ মাধ্যমত হওক যদি জনমানসত প্ৰচাৰ কৰে তাৰ কাৰণেও উল্টাই কোম্পানীয়ে মানুহক পইচা প্ৰদান কৰে যিটো খুব কম সংখ্যক কোম্পানীয়ে কৰে বা কোনেও নকৰে মই জনাত ঠিক আছে তো এইখিনিয়ে মই ক'লোঁ বাকী আপোনালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন প্ৰশ্ন আপোনালোকে সুধিব পাৰে হয় 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 চাওক মাৰ্কেটিং তিনিটা ধৰণৰ আছে এটা কনভেনশ্যনেল মাৰ্কেটিং বা পৰম্পৰাগত মাৰ্কেটিং বুলি যাক কয় সেইটোত কি আছে হোলচেলাৰ ৰিটেইলাৰ প্ৰডিউচাৰ ডিষ্ট্ৰিবিউটাৰ বিভিন্ন ধৰণৰ লোক মাজত মানে জড়িত হৈ থাকে সেই এটা গোটেই ছিষ্টেমৰ মাজেৰে বস্তুটো যায় কোনোবা ফেক্টৰী এটাত বস্তু এটা বনে সেইটো টিভিত এডভাৰটাইজমেণ্ট কৰা হয় সেইটো কোনোবাই বিতৰণ কৰে ডিষ্ট্ৰিবিউটাৰে তাৰপৰা হোলচেলাৰে সেইটো কিনে হোলচেলাৰে ৰিটেইলাৰক বেচে সেই ৰিটেইলাৰসকলে তেনেকৈ বস্তুটো বেচে গ্ৰাহকে পায় সেইটো ব্যৱস্থাৰ পিছত আহিলে নেটৱৰ্ক মাৰ্কেটিং য'ত এটা ডিষ্ট্ৰিবিউশ্যন মাধ্যমত হয় য'ত কোম্পানীয়ে ডাইৰেক্ট ফেক্টৰীৰ পৰা মানুহৰ মাজত এৰি দিয়ে কোম্পানী কিছুমানত ৰাখে তেওঁলোক কোম্পানীৰ এজন ডিষ্ট্ৰিবিউটাৰ হয় তেওঁলোকে সেই বস্তুটো বিতৰণ কৰে তো এনেকুৱা বহুত ধৰণৰ কোম্পানী আছে তো চাওক সেইটো এটাও ব্যৱস্থা হ'ল কিন্তু সেই ব্যৱস্থাটো বৰ্তমান দেখা গৈছে সকলো মানুহে কৰিব নোৱাৰে কাৰণ প্ৰডাক্টৰ দামো অধিক থাকে সকলো মানুহে বাৰে বাৰে প্ৰডাক্টত বিনিয়োগ কৰিবলৈ অসুবিধা পায় দ্বিতীয় কথাটো তাত বহুত সংখ্যক জ্ঞান ল'ব লাগে ট্ৰেইনিং ল'ব লাগে নিজৰ সুবিধাজনক সময়ত মানুহে ট্ৰেইনিং ল'ব নোৱাৰে কাৰণ বিভিন্ন মেল মিটিং বিভিন্ন সময়ত হৈ থাকে তো বহুতখিনি জানিব লাগে যিটো সকলোৰ কাৰণে সম্ভৱপৰ নহয় তো দেখা গৈছে এফিলিয়েট মাৰ্কেটিং সকলো মানুহৰ বাবে কৰিব পৰা কাম বিশেষকৈ ষ্টুডেণ্ট যিসকল কলেজত পঢ়ি থকা কলেজ বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছে তেওঁলোকে পঢ়া শুনাৰ মাজতো এই কামটো ডেইলি যদি 1 ঘণ্টা 2 ঘণ্টাও সময় দিব পাৰে সক্ষম হয় এটা ভাল ইনকম এফিলিয়েট মাৰ্কেটিঙত কৰিব পাৰে মহিলাসকল তেওঁলোকে ঘৰুৱা কাম কাজৰ মাজত এইটো কাম কৰিব পাৰে ঘৰৰ মাজতে ঘৰতে বহি তেওঁলোকে মোবাইলটো ইউজ কৰি ইনকম কৰিব পাৰে আৰু যিকোনো ধৰণৰ মানুহ ৰিটায়াৰ্ড এজন মানুহ এইটো কাম কৰিব পাৰে বিভিন্ন বস্তু ইয়াত শিকিব পাৰিব লগতে ইনকম কৰিব পাৰিব তো এফিলিয়েট মাৰ্কেটিং ব্যৱস্থাটো এইটো আপোনালোক সহজ ভাষাত বুজাওঁ আপোনালোকে এখন দোকানত গৈ পেলাই কিবা এটা বস্তু পাইছে সেই দোকানখন ভাল বুলি আনক যদি কয় আৰু সেই দোকানখনৰ পৰা কোনোবাই বস্তু লয় আপুনি তাৰ পৰা এটা মূল্য ৰাখি বা এটা কমিশ্যন লাভ কৰে এফিলিয়েট মাৰ্কেটিং চিম্পুল সেইটো হয় বাকী নেটৱৰ্ক মাৰ্কেটিঙত কি হয় আপুনি কাৰোবাক এইটো বস্তু ক'লে সেই মানুহজনে আকৌ কাৰোবাক ক'ব এইটো এটা চেইন ছিষ্টেমৰ মাধ্যমত গৈ থাকে মানে ইয়াত পইচাটো ডিষ্ট্ৰিবিউশ্যন হৈ পেলাই আপুনি এটা অংশহে পায় ক্ষুদ্ৰ অংশ যি কাৰণে মানুহে খুব কম পইচা পায় আৰু বহুত কষ্ট কৰিব লাগে এইটো অলপ হাৰ্ড ৱৰ্কিং টাইপৰ হৈ যায় যেহেতু স্মাৰ্ট ৱৰ্কিঙৰ যুগ বৰ্তমান ইণ্টাৰনেটৰ মাধ্যমত মানুহে ঘৰতে বহি ইনকম কৰিব বিচাৰে তো এফিলিয়েট মাৰ্কেটিং ইজ দ্য বেষ্ট এইটো এটা আটাইতকৈ উত্তম উপায় হয় ঘৰতে বহি ইনকম কৰিবৰ কাৰণে এফিলিয়েট মাৰ্কেটিঙত মই বস্তু এটা প্ৰশংসা কৰিলে মই আনৰ ওচৰত প্ৰশংসা কৰিলে মই সেই কোম্পানীটোৱে মোক টকাটো দিব খুব ভাল এতিয়া মই এফিলিয়েট মাৰ্কেটিংটোত ইণ্টাৰেষ্টেড হয় মই এই ডিজিবিজ যি ডিজিটেল মাৰ্কেটিং আপোনালোকৰ কোম্পানীটো আছে মই এইটোৰ থ্ৰুৰে কেনেকৈ আপোনালোকক যোগাযোগ কৰি মই কেনেকৈ এইটো আৰম্ভ কৰিম চাওক আমাৰ ৱেবছাইট আছে আপোনাক যদি কোনোবাই আপুনি ফেচবুকত আমাৰ মানুহে প'ষ্ট কৰে বিভিন্ন ইনষ্টাগ্ৰাম ফেচবুক ছ'চিয়েল মিডিয়াত তো আপুনি যদি সোধে মানুহক কমেণ্ট কৰে ইনবক্সত বা হোৱাটছআপত আপোনাক তেওঁ কোম্পানীৰ বিষয়ে ডিটেইলছ পঠিয়াই দিব PDF আছে আমাৰ কিবা কিবি ডিটেইলছ আছে লগতে লিংক আছে আমাৰ যিটো এফিলিয়েট লিংক বুলি কয়
যিটো কোম্পানীত জড়িত হ'বলৈ এটা ফৰ্ম আহে তো সেই ফৰ্মটো লিংকটো তেওঁক দিয়া হয় সেই ফৰ্মখন ফিল আপ কৰিব লাগে ফৰ্মখন ফিল আপটো ফ্ৰী হয় কোনো কথা নাই তাৰপিছত তেওঁৰ যিটো আইডি আছে তেওঁৰ আইডি পাছৱৰ্ড তেওঁ নিজে বনাব মানে আইডিটো অট'মেটিক জেনেৰেট হয় পাছৱৰ্ডটো তেওঁ নিজৰ পচন্দৰ মতে ৰাখিব পাৰে সেইটো তেওঁ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে বা নোট ডাউন কৰি ৰাখিব পাৰে তাৰপিছত কি হয় তেওঁ কোম্পানীক যেতিয়া যিটো ধনৰাশি দিব তেওঁক ইয়াতে যিটো পেকেজ আছে কাৰণ তেওঁ এইখিনি প্ৰায় 10-12 হাজাৰ টকাৰ যিখিনি কোৰ্চ হয় কাৰণ এইবিলাকতো শিকিবলৈ যায় মানুহে বহুত টকা ব্যয় কৰিব লাগিব কাৰণ এইখিনি কোৰ্চৰ ভেলু আছে তো এইখিনি কোৰ্চ তেওঁ শিকিব পাব লগতে ইয়াত ইনকম কৰা লাইফ টাইম ইনকম কৰা সুবিধা পাই আছে তো তেওঁ যেতিয়া সেইটো পইচা প্ৰদান কৰিব কোম্পানীক তেতিয়া তেওঁৰ আইডিটো এক্টিভেট হ'ব তেওঁ গ্ৰুপত ৱেলকাম কৰা হ'ব ৱেলকাম কৰাৰ পিছত তেওঁ কোম্পানীয়ে কিছুমান প্ৰমোচনেল এডভাৰটাইজমেণ্ট মেটেৰিয়েল কিছুমান বেনাৰ পোষ্টাৰ প্ৰদান কৰিব যিবিলাক তেওঁ পোষ্ট কৰিলে এডভাৰটাইজ কৰিলে আৰু অন্য লোকো এই কামৰ বিষয়ে অৱগত হ'ব ব্যৱসায়টোৰ বিষয়ে অৱগত হ'লে তেওঁলোকো ইয়াত যোগদান কৰিব পাৰিব তাৰ পৰা তেওঁ ইনকম কৰিব পাৰিব অৰ্থাৎ কোম্পানীটোত মানুহজনক ইনকম কৰাই দিয়াৰো দায়িত্ব কোম্পানীয়ে লৈছে বেলেগ কোম্পানীত কি হয় মানুহজন জড়িত কৰিলে তাৰপিছত মানুহজনক কিবা এটা ট্ৰেইনিং দি দিলে মানুহজনে নিজে সকলো কাম কৰিব লাগে কিন্তু এই কোম্পানীত হৈছে সকলো ধৰণৰ ছাপোৰ্ট প্ৰদান কৰা হয় আৰু এটা কথা কওঁ আজিকালি বিভিন্ন ধৰণৰ ভুৱা কোম্পানীও আছে বিভিন্ন অনলাইনৰ মাধ্যমত তো আমাৰ কোম্পানীটো সম্পূৰ্ণৰূপে এটা লিগেল হয় ইয়াত সকলো ধৰণৰ ডকুমেণ্ট আছে আপোনালোকে চাব পাৰে আমাৰ কোম্পানীটো 2018 পৰা চলি আহিছে ইকনমিক টাইমছতো ইভেন আমাৰ ওলাই গৈছে ঠিক আছে সকলোতে আমাৰ ইণ্টাৰনেটত আপোনালোকে যদি ডিজিবিজ বুলি গুগলত মাৰে আমাৰ বিভিন্ন ধৰণৰ তথ্য উপলব্ধ আছে তো ডিজিবিজৰ মাধ্যমত মানুহে ইয়াতে ইনকম কৰিব পাৰে কোনো অসুবিধা কাৰো নহয় আৰু ইয়াতে কোনো লেফ্ট ৰাইট কোনো ধৰণৰ সেইবিলাক মিলাব নালাগে বহুত কোম্পানী আছে আপোনালোকৰ সেইবিলাক কোম্পানীয়ে সপোন দেখাব ভুৱা প্ৰতিশ্ৰুতি দিব আমি কাকো সপোন নেদেখাওঁ আমি কৈছোঁ যে আমাৰ লগত যদি কোনোবা এজন মানুহে কাম কৰে মাহেকত 5,000 10,000 20,000 টকা এটা ঘটিব পাৰে যদি পাৰ্ট টাইম হিচাপেও কাম কৰে আৰু ফুল টাইম হিচাপে কাম কৰিলে ইয়াতে 50,000 টকাও ঘৰত বহি ঘটিব পাৰে একো অসম্ভৱ কথা নহয় কাৰণ অসমত ইমান সংখ্যক মানুহ আছে আৰু আমাৰ ব্যৱসায়টো যদিও এতিয়া 10 সহস্ৰাধিক লোক হৈ গৈছে তথাপিও অসমৰ জনসংখ্যাৰ তুলনাত বা উত্তৰ পূবৰ জনসংখ্যাৰ তুলনাত এইটো অতি নগণ্য তো আমাৰ উদ্দেশ্য হৈছে 2030 চনৰ ভিতৰত 10 লাখ লোকক এই কোম্পানীৰ এফিলিয়েট মেম্বাৰ হিচাপে আমি যোগদান কৰিবলৈ আহ্বান কৰোৱা তো আমাৰ সেই উদ্দেশ্য আগত ৰাখি আমি কাম কৰি আছোঁ লগতে আমাৰ ভৱিষ্যত পৰিকল্পনা আছে আমি ৰিচেলিং এপ মানে এপ পৰ্টেল শ্বপিং পৰ্টেলো আমি লৈ আনিম অহা বছৰ মানে হয়তো য'ত মানুহে বিভিন্ন ধৰণৰ বস্তু নিকিনাকৈ বেছি পেলাই ইনকম কৰিব পাৰিব চাওক বিভিন্ন নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত কিবা এটা প্ৰডাক্ট আপুনি ল'ব কিনিব আকৌ সেই বস্তুটো বেচিব তাৰ পৰা আপুনি লাভ হ'ব ইয়াতে কি হ'ব ডাইৰেক্টলি এফিলিয়েট লিংক শ্বেয়াৰ কৰি প্ৰডাক্ট চেল কৰি মানুহে ঘৰতে বহি ইনকম কৰিব পাৰিব এই ধুনীয়া সুযোগবিলাক আমি লৈ আহিছোঁ কাৰণ কোনোবা মানুহে এইটো কথা মনলৈ আহিব পাৰে যদি মই কাকো আহ্বান কৰোঁ আৰু কোনো মানুহ জড়িত হ'ব নোখোজে বা জড়িত নহয় বা মই যদি নোৱাৰোঁ মই অপৰাগ হয় তেতিয়া মোৰ কি লাভ হ'ব কোম্পানীয়ে সেইখিনিও ভাবিছে তেতিয়াও আপুনি এফিলিয়েট লিংক শ্বেয়াৰ কৰি আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকিব বিশেষকৈ অসমৰ থলুৱা সাজপাৰবিলাক আমাৰ অসমীয়া মেখেলা চাদৰ হওক বড়ো জনগোষ্ঠীয় আৰনাই হওক আপোনাৰ দখনা হওক বিভিন্ন জনগোষ্ঠীয় আমাৰ হেণ্ডিক্ৰাফ্ট হওক আমাৰ যিটো হাতেৰে বনোৱা হস্তকলা হয় হস্তকলা সেইবিলাকৰ বস্তু হ'ব বিভিন্ন ইলেক্ট্ৰনিক্সৰো বস্তু হ'ব আমি অসমৰ থলুৱা বস্তু নৰ্থ ইষ্টৰ থলুৱা বস্তু মানে প্ৰসাৰ কৰিম সেই বস্তুবিলাকো মানুহে চেল কৰি পেলাই ভাল ইনকম কৰিব পাৰিব ঘৰতে বহি তো আমাৰ কোম্পানীৰ এনেকুৱা এটা ব্যাপক এটা উদ্দেশ্য আছে আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ সৈতে আমি কোম্পানীটো চলাই আছোঁ আমি এনেকুৱা নহয় যে কোনোবা মানুহৰ পৰা আমি পইচা উঠাই কোম্পানীটো কিবা ডাঙৰ হৈ যাম বা বহুত কোম্পানীৰ নিচিনাকৈ আমি এনেকুৱা নহয় যে আমি কোম্পানীটোত এতিয়া ভালকৈ পইচা দি আছোঁ পিছলৈ আমি পইচা মানুহক কমকৈ দিম এইটো নহয় আজি আমি যিমান পইচা দি আছোঁ ভৱিষ্যতলৈ মানুহক আৰু তাতকৈ অধিক সুবিধা আমি প্ৰদান কৰিম বেলেগ বহুত কোম্পানী আছে য'ত ইনকম আৰম্ভণিতে বেছি দিয়ে পিছলৈ কমাই দিয়ে কিন্তু আমাৰ কোম্পানী আমি সেইটো কেতিয়াও নকৰোঁ সেইটো মই আপোনালোকক অন দা ৰেকৰ্ড কৈছোঁ আপোনালোকে কাৰণ এইটো কথা মই আপোনালোকৰ সন্মুখত কৈছোঁ তো মই মিছা কথা কেতিয়াও নকওঁ তো আপোনালোকে এই ডিজিবিজ কোম্পানীৰ ওপৰত ভৰসা ৰাখক এইটো অসমৰ থলুৱা মাটিৰ পৰা উজ্জীৱিত এটা কোম্পানী হয় এই কোম্পানীটোত জড়িত হৈ পেলাই যিসকল লোক আছে বেছিভাগ থলুৱা লোকেই আছে কিন্তু আমাৰ কোম্পানীটো সকলোৰে বাবে হয় অসমৰ লোকৰ বাবে হয় গোটেই ভাৰতবৰ্ষৰ লোকৰ বাবে হয় সকলোকে আমি আহ্বান কৰোঁ আমাৰ লগত জড়িত হওক আৰু ইনকম কৰক সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে এইটো কোম্পানীৰ লগত জড়িত হওক কিন্তু প্ৰথমতে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল কাৰণ আমাৰ যিহেতু কোম্পানীটো ইয়াৰ তো আমি সেইসকল লোকক সৰ্বাধিকভাৱে ইয়াত আহ্বান কৰিছোঁ তেওঁলোক প্ৰথমতে জড়িত হওক ভালকৈ কামটো কৰক আৰু তাৰপিছত সমগ্ৰ দেশতেই এই বিজনেছটো প্ৰচাৰ কৰক আৰু বেছিকৈ বেছি মানুহক ইয়াত জড়িত কৰাবলৈ চেষ্টা কৰক প্ৰতিষ্ঠা কৰাৰ দিনৰে পৰা এতিয়ালৈ এই এফিলিয়েট মাৰ্কেটিংটোৰ কথা যি ক'লে কেনেকুৱা মাৰ্কেট পাইছে অসমত এইটোৰ এটা ফিউচাৰ আছেনে মানুহবোৰে ইয়াতে ইনভেষ্ট কৰি পেলাই কিবা লাভৱান হ'বনে হয় চাওক আমি ইনভেষ্টমেণ্ট বুলি নকওঁ ইয়াতে মানুহজনে এটা শিকিবলৈ দিছে আপুনি যদি এটা কোচিং চেণ্টাৰতো যায় আজিকালি কোচিং চেণ্টাৰবিলাকত ইমান ফিজ লয় কিন্তু বহুত ল'ৰা ছোৱালীয়েতো পঢ়া শুনাত ফেইল কৰি আছে কোচিং শিকাৰ পিছতো তাৰপিছতো মানুহে কোচিং চেণ্টাৰৰ ওপৰত ভৰসা হেৰুওৱা নাই তো আমাৰ কোম্পানীত মানুহে জড়িত হৈ যদি আমাৰ সহায় সহযোগিতা লয় ইনকম কৰিব পাৰে
সেইটোতো নিশ্চয় তেওঁ পাৰিব। কিন্তু কোনোবা মানুহে যদি আমাৰ ইয়াতে জড়িত হৈ আছে, তেওঁ ইনকম লগালগ কৰিব নোৱাৰিলেও ভৱিষ্যতে কৰিব পাৰিব, বা আমাৰ কোৰ্চখিনিৰ পৰাতো কমচে কম তেওঁলোকৰ লাভৱান হ'বই। তো এইটো আমি উদ্দেশ্যটো ক'ব বিচাৰোঁ যে আমাৰ ইয়াতে যে তেওঁলোকে জড়িত হৈছে, বহুত মানুহ আমাৰ লগত জড়িত হৈ আছে, ইয়াত ভাল ইনকম কৰিব পাৰিছে। আমাৰ অৰুণাচল প্ৰদেশৰ এজন আছে, তেওঁ নিচি জনগোষ্ঠীৰ হয়, নাহৰলগুন ইটানগৰ অঞ্চলৰ। তেওঁ প্ৰায় ইয়াতে 3 লাখৰ অধিক টকা ইনকম কৰিব সক্ষম হৈছিলে আমাৰ এই কোম্পানীটোৰ দ্বাৰা। তো এনেকুৱা তেওঁৰ গোটেই ফেমিলিয়ে তেওঁৰ 7 লাখমান টকা ইনকম কৰিব পাৰিছিলে ডিজিবিজ কোম্পানীৰ জৰিয়তে। আৰু সেই সময়ত আমাৰ বিজনেছটো এতিয়াতকৈ অলপ তাত কমিশ্যন কম আছিলে। এতিয়া যেনেকৈ আপোনালোকে ইয়াতে 50% তেওঁলোকে তেতিয়া কমকৈ পাৰ্চেণ্টেজ দিয়া হৈছিল। তাৰ পিছতো ইমানখিনি অসুবিধাৰ মাজতো তেতিয়া তেওঁলোকে ভাল ইনকম কৰিছে। এতিয়াতোতো মানুহে আৰু ভালকৈ ইনকম কৰিব পাৰিব। আৰু আমাৰ কোম্পানীত কোনো ধৰণৰ লেফ্ট ৰাইট মিলোৱা কণ্ডিশ্যন নাই, এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং ডাউনলাইন ছিষ্টেম নহয়, এফিলিয়েট মাৰ্কেটিং হয়, সহজে মানুহে বুজিব পাৰে, সহজে কামটো কৰিব পাৰে। ইয়াৰ যিটো গোটেই ব্যৱসায়ী যিটো পৰিকল্পনা, যিটো আমাৰ মাৰ্কেটিং প্লেন, সেইটো মানুহে মাত্ৰ 5 মিনিটৰ ভিতৰতে বুজি পাবলৈ সক্ষম হয়। বহুত কোম্পানী আছে যিটোক বুজিবলৈ আপোনালোকক আধা ঘণ্টা 1 ঘণ্টা সময় লাগিব পাৰে, কিন্তু মাত্ৰ 5 মিনিটত বুজাই সম্পূৰ্ণ কৰিব পৰা এটা প্লেন লৈ আমি চলি আছোঁ আমাৰ কোম্পানীটো। সকলো লোকে ইয়াতে জড়িত হৈ ভাল ফল পাইছে। কোনোবাই কম ইনকম কৰিব পাৰিছে, কোনোবাই অধিক উপাৰ্জন কৰিব পাৰিছে। কিন্তু এইটো কোম্পানীত জড়িত হোৱাৰ পিছত কোনো মানুহৰ লোকচানটো নহয়, এইটো মই জাতি ক'ব পাৰোঁ। কাৰণ ইয়াতে মানুহে জীৱনজোৰা এটা মেম্বাৰশ্বিপ পাইছে, জীৱনজোৰা তেওঁলোকে কোম্পানীৰ এজন এফিলিয়েট মেম্বাৰ হিচাপে কাম কৰিব পাৰিব। তো আমাৰ লগত জড়িত হোৱা সকলো মানুহ লাভৱানেই হ'ব, এইটো মই ডাঠি ক'ব পাৰোঁ। অনলাইন ট্ৰেইনিংটো আপোনাৰ কি ভাষাত উপলব্ধ হ'ব? কাৰণ আমি অসমীয়া বেছিভাগে হিন্দী বা ইংৰাজী ভাষাত অলপমান জ্ঞানটো কম, তো অসমীয়াত উপলব্ধ আছে নেকি? হয়, আমাৰ ট্ৰেইনিংবিলাক অসমীয়া ভাষাটোতো আছে, লগতে আমি চেষ্টা কৰিছোঁ আমাৰ বড়ো ভাষাটো আমি উপলব্ধ কৰাই আছোঁ। আৰু ভৱিষ্যতে আমি নেপালী, কাৰ্বি, মিচিং, এনেকুৱা অন্যান্য আমাৰ অসমৰ অন্যান্য জনগোষ্ঠীয় ভাষাটো আমি উপলব্ধ কৰিবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ কোম্পানীটো আমি যদিও কৰি আছোঁ, কাৰণ আমাৰো কিছু ৰিচৰ্চেছ সীমাবদ্ধ হয়। কাৰণ সেই বিষয়ে আমাক সমল ব্যক্তি, আমাৰ সেই ৰিচৰ্চ পাৰ্চন লাগিব, যোনে শুদ্ধভাৱে বস্তুটো প্ৰচাৰ কৰিব পাৰে নিজস্ব ভাষাত। তো সেই হিচাপে যি জনগোষ্ঠীয় মানুহ আমাৰ ইয়াত জড়িত হৈছে আৰু ভাল ইনকম কৰিছে, ভালকৈ কাম কৰিব পাৰিছে, তেওঁলোকে ইয়াতে ভালকৈ নিজৰকৈ ট্ৰেইনিং দিব পাৰিছে নিজৰ জনগোষ্ঠীয় লোকসকলৰ মাজত। তো বস্তুটো তেনেকুৱাকৈ হৈ আছে। খালি এটা মই কথা কওঁ, ইয়াতে কিছুমান বস্তু আছে, ধৰক কোৰ্চখিনি সেইখিনি ইংৰাজী ভাষাতে বৰ্তমান উপলব্ধ হয়। কাৰণ ইংৰাজী ভাষাটো এটা ষ্টেণ্ডাৰ্ডাইজ হয় কিছুমান বস্তু, আৰু সেইখিনি বস্তু আমি যদি অসমীয়া ভাষাত কৰিবলৈ যাওঁ হয়তো বহুত মানুহে বুজিও নাপাব। তো আৰু এইটো সকলো বস্তু সম্ভৱপৰো নহয় একচুৱেলি অসমীয়া ভাষাত কৰাটো। তো যিমান দূৰ পাৰি তথাপি আমাৰ এইটো চিম্পুল ইংলিছত দিয়া হৈছে যে এজন মানুহে যদি 12 পাছো হয় সেইখিনি ইংলিছ তেওঁ বুজি পাব। যদি এজন মানুহে হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিছে, আনকি ক্লাছ 10লৈ পাছ কৰিছে, তথাপিও বস্তুখিনি বুজি পাব। বিশেষকৈ ফুড ৰেচিপি কোৰ্চটো, সেইটোতো সকলো মানুহে বুজি পোৱাকৈ আছে, সহজ ভাষাত আছে। আৰু ডিজিটেল মাৰ্কেটিং, কিছুমান টেকনিকেল কোৰ্চো আছে, সেইটো অলপমান জ্ঞান লাগিব, মই মিছা কথা নকওঁ আপোনালোকক। অলপমান বেছিক এটা নলেজ লাগে, তাৰপিছত মানুহে কৰিব পাৰে। তো বাকীখিনি আমাৰ আছে চিম্পুল হয়, চিম্পুল সহজ ইংলিছত আছে। তো বাকী আমাৰ ট্ৰেইনিংখিনি যিটো আছে, আমি অসমীয়া ভাষাটো কৰোঁ, আমাৰ লোকেল থলুৱা অসমৰ অন্যান্য জনগোষ্ঠীয় ভাষাবিলাকতো আমাৰ উপলব্ধ হৈ আহিছে, লাহে লাহে আৰু হ'ব। আৰু ভৱিষ্যতে আমি আৰু ভাবিম এই বিষয়ে। তো আপোনালোকে ইয়াতে জড়িত হ'লে আপোনালোকক আমি ভালকৈ ট্ৰেইনিং প্ৰদান কৰিম, কামটোৰ বিষয়ে আপোনালোকক জনাম। আমাৰ অনলাইন ট্ৰেইনিং হৈ থাকে, সপ্তাহত 2-3 বাৰ মিটিং হৈ থাকে। আৰু লগতে আমাৰ মেল মিটিঙো হৈ থাকে, য'ত আমি ডাইৰেক্ট আপোনালোকক চাক্ষুষভাৱেও মিটিং কৰিম। তো সেনেকুৱা আৰু আমাৰ চব। ধন্যবাদ হিমাংশু, তোমাৰ কোম্পানীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এয়া আছিল হিমাংশু শেখৰ হাজৰিকা, ডিজিবিজ ডিজিটেল মাৰ্কেটিঙৰ স্বত্বাধিকাৰী। যদি আপুনিও ঘৰত বহিয়েই টকা উপাৰ্জনৰ কামনা কৰিছে, চিন্তা চৰ্চা কৰিছে, তেন্তে নিশ্চয় যোগাযোগ কৰক ডিজিবিজ ডিজিটেল মাৰ্কেটিঙৰ সৈতে। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী, আফতাব খান, কেমেৰা পাৰ্চন, ফাষ্ট নিউজ আছাম।